মৰ্ণিং গাইছ, গুড মৰ্ণিং। আৰু ওলাই যাওঁ পথাৰ ফালে। কি হৈছে, পথাৰ একদম শুকাই গ'ল, আমাৰ পানীয়ে নাইকিয়া হ'ল। তাকেহে অকণ চিন্তাই লগা কথা হৈ গৈছে। চাই থাকিব, বেক কেমেৰা কৰিছোঁ। পথাৰত পানীয়ে নাইকিয়া হ'ল, ধান কেনেকৈ লগাম, সময়ো পাৰ হৈ গৈছে। আজিতো ৰ'দ দিছে, এইকেইটা চাইছে কঠীয়া তুলি। তাত গৈ চাওঁচোন কঠীয়াটো কিমান ডাঙৰ হ'ল, কি হৈছে। যোৱাই নাই, 5, 6, 7 দিনমান হৈ গ'ল। আছে কিমান, সেই তাৰ লাষ্টৰ সীমাটোৰ পৰা এই ভেটাটোৰ পৰা এইফালে মই দেখাই দিম বলক লাষ্টত। এই আৰু কঠীয়াটো হৈয়ে আহিলে, পথাৰত পানী নাইকিয়া হ'ল। কি ক'ব গাইছ, কঠীয়াটো একেবাৰে শুকাই গ'ল। এই ভেটাটোৰ পৰা সীমা সেইফালে এতিয়া নেদেখায়, বহুত দূৰ। কঠীয়া ৰেডি হৈ যদি ধান লগাব নোৱাৰিম কেনেকুৱা হ'ব। তেতিয়া ইমান কষ্ট কৰি মোৰ কঠীয়া তুলি 2 ডৰা আছে। তাৰমানে এইটো ৰঞ্জিত কঠীয়া, এইটো বাৰু অলপ দেৰিকৈ পেলালোঁ, ইমান ডাঙৰ হোৱা নাই। তাকে এইটো চাই লওক, এইটো ৰঞ্জিত কঠীয়া। য'তত নাইকিয়া কৰিলে, হাঁহ খাই শেষ কৰিলে, গৰু খালে, হাঁহ খালে। এইটো ৰঞ্জিত কঠীয়াটো। এইটো ইফালে পানী আছে, ইফালে বাৰু লগাব পৰা হৈ যাব। আমাৰ সিফালেহে নাইকিয়া হ'ল, পানী একেবাৰে শুকাই থাকিলে। ইয়াত মোৰ 3 বিঘা মাটি আছে খেতি কৰিবলৈ, আধি এইকেইটা আধি মেলি কৰি খাই থাকোঁ আৰু। তাৰপিছত সিফালে আছে 2.5 বিঘামান, এইটো খেতি কৰিবলৈ। তাত বাৰু পানী আছে, তাত লগাব পৰা হৈ যাব। এইটো লগাম, এইটো ভিডিঅ'টো আহি আছে, চাই থাকিব। যোনদিনাখন লগাম আৰু এইটো ভিডিঅ' হ'ব। আজিকালি ইয়াতে বাই। আৰু চেনেলকেইটা যদি ফ'ল' কৰা নাই, ফ'ল' কৰি ল'ব। আৰু ছাবস্ক্ৰাইব, লাইকটো কৰিবই আৰু। মোৰ আশা আছে আপোনালোকৰ ওপৰত কৰিব।